বাকী কামত ভাল নহ'লেও কিন্তু বাচন ধৰত ভাল আছে কিন্তু মানে আমি এতিয়া যাইছোঁ এটা ভুটিয়া ঘৰত এইকেইটাৰ পৰা পাইছোঁ এনেকুৱা কামাত দিছে মানে মই ছাগালতাই সুধিছোঁ এনেকৈ চৰিব পাৰি নে কচোন হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে খবৰ ভাল আৰু ময়ো ভালে আছোঁ আৰু গাইজ বহুত দিন ভিডিঅ' দিয়া নাই আৰু নেদা কাৰণ হৈছে এটাই তহঁতে ভিডিঅ' গিলা নাচা কিন্তু এইটো ভিডিঅ' চাবি দে আৰু এটা লাইক কৰি দিবি ভিডিঅ'টো কি হ'ব আছে কোৱাই নাই এতিয়া গেলি মানে ভিডিঅ'টো হ'ব মানে আজি এটা খানা খাম খানা মানে মোৰ লগৰকেইটা আহিব আমাৰ তাত আহিব আহি পেলাই আমি পইচা তুলিছোঁ একদম আমাৰ ইয়াতে পথাৰত খানাটো খাম চ' খানাটো খাম আপোনালোকক দেখুৱাম আৰু ধুনীয়া হ'ব ভিডিঅ'টো অ' দে হ'ব দে ইমান আৰু কেনেকৈ দিয়ে আমি থাকিব নালাগে এনেকৈ আৰু পাৰি নে ইমান হল হচ্ছে আৰু ইমান দিয়ে নে এনেকৈ আৰু চৰিব পাৰি নে কচোন মই খানা খোৱা জেগাটো আপোনালোকক দেখুৱাই নাই আৰু মই এতিয়া বাৰু দেখাওঁ বাৰু আৰু আমি ইয়াতে খানা খাম আৰু ইয়াতে বেছিভাগ ইয়াতে খাই থাকোঁ আৰু এইফালে ইয়াতে চৌকা তৌকা খান্দিব লাগিব আৰু ইয়াতে এই দুখন বহিম আৰু এইফালে আমাৰ ভাইয়ে মাছ মাৰি আছে আৰু কেইটা মাছ পাইছে ময়ো চাওঁ সেই কেইটামান মাছ পালি এটা ক'ত থৈছে বাল্টিঙত ইয়াতে থৈছে বোলে কিন্তু মাছ মই দেখাই নাই এইটোৰ ওপৰত দেখাই আছোঁ মাছ ধৰবে নাজনো আজি গেলি ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ এইটো সৰু গাইছ সৰু বেছি ডাঙৰ নহয় সৰু চ' সেহেঁতে আৰু আগতে মই গা চা ধুই লওঁ নহ'লে সেহেঁতে মোক য'ত বুলি ক'ব আৰু গাইছ মই এতিয়া গাটো ধুই আহোঁ 1 2 and 3 চ' গা চা ধুই আহি পালোঁ আৰু এতিয়া সিহঁত আহি আছে বোলে মোক ফোন কৰিছে চ' সিহঁত তাৰপিছত বাকী চব দেখুৱাম আপোনালোকক গাইছ আমাৰ মানে খানা খোৱা প্লেচটো মানে চেঞ্জ হ'ল আৰু চেঞ্জ মানে তাৰে পৰা আমি আহিলোঁ মানে কাৰণটো হৈছে তাতে অলপ বেছি ভাল লগা নাই আমি অলপ ভাল জেগাত আছোঁ মানে এইফালে চাওক এইফালে নদী পূৰা কাষতে আছে আৰু এইফালে আলু চালি বাঢ়িছে এইফালে অপূৰ্ব এটা চেনেল আছে বাৰু তলত দি দিম ডিছক্ৰিপশ্যনত আৰু এইফালে জুই ধৰি লওক আৰু পলস হেল্ল' গাইজ আজি আমি ইয়াতে খানা খাইছোঁ আৰু মোৰ লগত আছে মিনময় যাৰ এইটো ইউটিউব চেনেল আৰু আছে মোৰ লগত আছে বডি বিল্ডাৰ ই পানীত ডাইট ফ'ল' কৰি আছে আৰু এইবাৰ আছে আৰু এটা ভ্লগাৰ আৰু এটা জ্যোতিৰ্ময় চেফ আমাৰ আৰু এইবাগে চাউল বহাই দিছোঁ আৰু মাংসটো এইটো হৈছে মাংস গাইছ আমি এতিয়া যাইছোঁ এটা ভুটিয়া ঘৰত আৰু ভুটিয়া ঘৰটোত আমি খৰি বিচাৰিব যাম আৰু ঘৰটো আপোনালোক দেখুৱাই দিম দেখিয়ে এনেকুৱা ভয় লাগে আৰু একদম জীৱ কপি যোৱা মানে ইয়াৰে মানুহটো মানে 2 বছৰমান হ'ল ঢুকুৱা চ' সেইকাৰণে ঘৰটো এনেই পৰি থাকে আৰু ভূত থকা বুলি আমি শুনিছোঁ মানে অলপ কিন্তু ইমানো ভয় নকৰোঁ আমি লণ্ডা চাক থু সেইফালে চাওক এইটো ঘৰ দেখাতে ভয় লাগে আৰু আপোনালোক অলপ মই ঘৰটোৰ ভিতৰৰ পিনে দেখুৱাবলৈ চেষ্টা কৰিম সেইফালে চাওক অলপ ভুটিয়া টাইপ কম্বল এতিয়াও আছে বাৰু আৰু ওই গাই ই ক'ত গেল এইটো ভুটিয়া ঘৰ অলপমান চাওঁ গাইছ বহুত লেতেৰা এইটো ঘৰত আৰু ভয় লাগে গাইছ আমি ইয়াত খৰি নিব আহিছোঁ কিন্তু বহুত ভয় লাগে মানে ঘৰটো অলপ বহুত ভুটিয়া টাইপ আৰু খৰিটো লওঁ আৰু যাওঁ ইয়াৰ পৰা সাকসেসফুল জৰুৰ বেলেগ নহয় আকৌ মই হাতিতে বনাব পৰা বেলেগ বনাব পৰা নাই চেফ লুংগিৱালা অ দেখা কিবা ক'বা নে ভিডিঅ'টোত কিবা অলপ কি পানী বেজাই আছো এতিয়া দেৱলৈকে গুণ পাছি কি বিয়া তাতে মাংস খাব লাগিব মানে বেটা আজি মই যাই থাকো হি এই ছাগাল এটা দিয়ে খাওঁ আপিটোক এটা ছাগাল সুধিলোঁ তাই নেদাও বুলি কৈছে তাক বেলেগ কি কৈছে ছাগাল এটাই সুধিছোঁ আমাৰ আধা আধি কাম হৈ গ'ল মানে এইফালে পিঁয়াজ কাটি আছে আৰু এইফালে তেল বহাই দিছে আৰু ভাত হৈছে বাৰু চ' এইফালে ভাত একদম পায়সৰ দৰে হৈ গৈছে যোৱা চালিৰ ভাত একদম যোৱা মাল্লা গোন্ধাই আছে এইফালে ইউ কিবা ক্লিপ লৈ আছে আৰু এইফালে চাওক আৰু কি কম ধুনীয়া আৰু একদম আল্টিমেট খানা খাবা এইফালেও ই পাত হয় আমি পাত খাবা আছোঁ না খানা খাবা আছোঁ এইফালে মাংস হৈ আছে চাওক পুৰা একদম কেনেকুৱা স্মেল আহিছে আৰু এইফালে চুমন
বহুত টাইম হ'ল কলটিক বিচি বনাই বেছি চল 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 ও কলটি হাগি আছ নেকি চিকেন মছলা বিচাৰিছোঁ চিক্ৰেট চিকেন মছলা আমি পাই গ'লোঁ ইয়াতে আজি আমি এতিয়া মাংসত দিম এইটো চিকেন মছলা আমি চিক্ৰেট মছলাটো এতিয়া মাংসত দিব লাগে তেতিয়া এটা বেলেগ টেষ্ট ওলাব আমাৰ মাংসৰ পৰা চিকেন মছলা আহি গৈছে আমাৰ ধুনীয়া মছলা আহি গৈছে আমাৰ সুমন একদম তেল তেলি আহি গৈছে গাটো পুৰা ইয়াত ঢালিলোঁ চিক্ৰেট মছলা টাইম ফৰ চিকেন মছলা क्या बोला तूने কালাৰ উঠা নাই হ'ব এতিয়া মানে এতিয়া মাংসৰ মানে আচল টেষ্টটো আহিব মানে চিক্ৰেট মছলাটো দিয়াৰ পিছত এইবাৰ আমাৰ চেফ লুংগিবালা আৰু লুংগিবালা মানে চশমা তচমা পুৰা পিন্ধি মাংস বনাব মই আহি গৈছোঁ কিবা কিবি কৈ দিয়ক এটা বেলেগ সোৱাদ পাবা মাংস যিহেতু মই লাৰিছোঁ এই ওপৰ বাইদেউ পালা মাৰি আছিল মলাৰ এটা সোৱাদ পাবা বাকী কামত ভাল নহ'লেও কিন্তু বাচন ধৰত ভাল আছে কিন্তু মাইনে লক্ষীদাৰ ফুচকা क्या बोला तूने কি বাচন হৈছিল ন আজি ঘৰতে নাযাওঁ ভাই বাচন চান ইৰ লগত জুনি বিয়া হয় মানে একদম শান্তি আৰু তাই বাচন ধুব নালাগে ই বাচন ধুলি হ'ব গাইজ চব কাম আমি কৰি আছোঁ কিন্তু এন্তেটো পুৰা বহি আছে আৰু সি কিবা মোবাইলত কিবা কৰি আছে ঐ কাৰ লগত আৰু ভিডিঅ'টো একদম ধামাকা হ'ব একদম লাষ্টলৈ চাই থাকিব ত' বাই খাৱাত মেইন আৰু ই কেনে আহিছি বঢ়িয়া লাগছিল তোৰ অলপ মাৰ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ বহুত টাইম কষ্টৰ পিছত মানে এইফালে ভাত লৈ লৈছোঁ ভাত লৈ মানে আধা আধি খোৱা কাম শেষ মানে আৰু খাৱাতকৈ বেছি কষ্ট আমি এই পিঁপড়েকেইটাৰ পৰাই পাইছোঁ এনেকুৱা কামত দিছোঁ মানে মোৰ এইফালে তেজ ওলাই গৈছে ভৰিৰ আৰু এহেঁতেও খাই আছে চ' মই এতিয়া একলাকে বহি লৈছোঁ তেতিয়া মানে পিঁপড়ে এফালে নাই সেইফালে ধুনীয়াৰ পিঁপড়ে মোক একদম কামুৰিছে তো এতিয়া খাই লওঁ খাই পিনে লগ পাইছোঁ কিছুমানে কি কৈছে জানানে সি কৈছে তাৰ বোলে পেটো ভৰা নাই আৰু মনো নাই খাবা আৰু সি ক'ৰবাত যাওঁতে বোলে সি পৰঠা খাই যায় তাৰ সেইটো পেট নে কিয়ে কেনে কৰে সি আৰু গাইজ খানা চানা খাই আহি গ'লোঁ আৰু ভিডিঅ' চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাই দিব তলত কমেণ্ট বক্সত আৰু ভিডিঅ'টো এটা লাইক কৰি দিব নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'ৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু সিহঁত ঘৰত গ'ল চ' আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু আজিৰ পৰা ভিডিঅ' আহি থাকিব চ' আপোনালোকে চাব তো বাই বাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম